মই অপূৰ্বলভ গোস্বামী আজি ৰঙালী বিহুৰ লগ জনাইছোঁ সকলোকে। আজি আচলতে কিবা কম বুলি ভবা নাছিলোঁ, তথাপিও জাতীয় জীৱনৰ এই সন্ধিক্ষণত আজি আমাৰ ভূমিপুত্ৰ বুলি ক'ব লাগিব চুতীয়া ছাত্ৰ সন্থাই যোৰহাটত আমৰণ অনশন কৰি আছে। আৰু তেওঁলোকৰ যিটো দাবী সেইটো যদি চোৱা যায় এইটো চৰকাৰে মানি ল'ব পাৰে, কিয়নো পূৰ্বতেও সতী সাধনীৰ দিৱসত বন্ধৰ ঘোষণা আছিল। আজি কেইবছৰমানৰ পৰা এই বন্ধটো উঠাই দিয়া গ'ল, কাৰণ যিহেতু ৭ বহাগৰ দিনটোত সতী সাধনী দিৱস এইবাৰ চৰকাৰীভাৱেও ধেমাজিত উদযাপন কৰিবলৈ লৈছে। গতিকে সেই সতী সাধনী দিৱসৰ দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰাটো আমি ভাবোঁ এইটো কোনো ডাঙৰ কথা নহয়, কাৰণ পূৰ্বতে হৈছে। আৰু বিশেষকৈ জনগোষ্ঠীৰ যদি আমি সমমৰ্যাদাৰ কথা কওঁ, আমি বাৰে বাৰে কেন্দ্ৰ চৰকাৰৰ ডিভাইড ৰুলৰ কথা কওঁ, কিন্তু আমাৰ যি ৰাজনীতিৰ অদূৰদৰ্শিতা বুলি মই কওঁ, কিয়নো আজি মেঘালয় মই যিখিনি জানিব পাৰিছোঁ, আজি মেঘালয় যেনেকৈ আমাৰ মাজৰ পৰা আঁতৰি গ'ল, সেইটোও আমি ৰাজনৈতিক অদূৰদৰ্শিতা বুলি ক'ব লাগিব। যে সেই সময়ৰ কেপ্টেইন উইলিয়ামছন চাংমাই তেওঁ উপ মুখ্যমন্ত্ৰীৰ পদটো বিচাৰিছিলে, কিন্তু আমি সেইটো অপাৰগতা প্ৰকাশ কৰিলোঁ, যাৰ কাৰণে মেঘালয় সৃষ্টি হ'ল। আৰু এনেকৈ সৃষ্টি হ'ল, আমি বাৰে বাৰে মানে ভাত ভনীৰ কথা কওঁ যে আমি শ্বিলঙৰ পৰা ৰাতিটোৰ ভিতৰত ৰাজধানী দিছপুৰ পোৱাব লগা হৈছিলে। ই এটা দুৰ্ভাগ্যজনক বুলি কওঁ, কাৰণ এতিয়াও পঞ্জাৱৰ ৰাজধানী বোলে চণ্ডীগড়, হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড়। আমি ইমান মানে মিলা প্ৰীতিৰ কথা কৈ থাকোঁ, অথচ আমি মানে মেঘালয়ৰ ৰাজধানী শ্বিলং বা অসমৰ ৰাজধানী শ্বিলং কৰিব নোৱাৰিলোঁ, আমি গুৱাহাটীলৈ আনিব লগা হ'ল। গতিকে আমি জনগোষ্ঠীৰ লগত, আমাৰ ভূমিপুত্ৰসকলৰ লগত আমাৰ ৰাজনৈতিক অদূৰদৰ্শিতাৰ বাবে এই সম্বন্ধবোৰ আমি লাহে লাহে আঁতৰি আহিছোঁ। তাৰমানে মই আজি এই বিহুৰ দিনাখন, মানে বাপতিসাহোন বিহুৰ দিনা, আৰু বিহু মঞ্চই সকলোকে আচলতে ঐক্যতা আনে। গতিকে এই বিহুৰ দিনাখন এনেধৰণৰ এটা চিৰিয়াছ টপিক ক'বলৈ মোৰ ইচ্ছা নাছিল, কিন্তু যেতিয়া গম পালোঁ যে চুতীয়া ছাত্ৰ সন্থাই আমৰণ অনশনত বহি আছে তেওঁলোকৰ কেইটামান দাবীৰ কাৰণে, কিন্তু আজিৰ তাৰিখত চৰকাৰে কোনো খবৰ ল'বলৈ আহৰি নাই। গতিকে এইটো এটা দুৰ্ভাগ্যজনক বুলি ভাবোঁ, কাৰণ এনেধৰণে যদি এফালে আমি সমমৰ্যাদাৰ কথা ক'ম, আজি বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে, আমি সমস্যাসমূহ কেনেকৈ ধৰণে আঁতৰ কৰিব পাৰোঁ, আৰু তেহে আমি আচলতে যিটো বৰ অসমৰ আমি কথা কওঁ, কাৰণ ইতিমধ্যে আমাৰ ৭ ভনী আমাৰ মাজৰ পৰা আঁতৰি গৈছে এটা এটাকৈ। ৰাজনৈতিক অদূৰদৰ্শিতা মই এইটো এইকাৰণেই বাৰে বাৰে কৈছোঁ, মেঘালয় যেনেকৈ আঁতৰি গ'ল, ঠিক সম্ভৱ একেদৰে অৰুণাচল বা নগালেণ্ডৰ মই এটা সৰু কথা কওঁ, কাৰণ সেই সময়ত 67 চনত চৰকাৰে ডিমাপুৰখন এৰি দিছিলে নাগালেণ্ডক, কিন্তু সেই ডিমাপুৰখনো কি কাৰণে এৰিলে, তাৰ বিনিময়ত আমাৰ যিটো সীমা বিবাদ সমস্যা সমাধান হ'ব নে নহয়, বা কেনেকুৱা কোনো ধৰণৰ কিন্তু আমি আলোচনা দেখা পোৱা নাছিলোঁ। কাৰণ যিহেতু অসমৰ পৰাই ফাটি এখন প্ৰতিবেশী ৰাজ্য নগালেণ্ড হৈছে, গতিকে এইখন কোনো ভাৰত পাকিস্তানৰ সীমা নহয়, আমাৰ এখন প্ৰতিবেশী ৰাজ্য, নগাপাহাৰ জিলাৰ পৰা গৈ নগা ৰাজ্য হৈছিলে। গতিকে আমাৰ এই ৰাজনৈতিক যিটো অদূৰদৰ্শী বুলিয়ে কওঁ, কাৰণ যাৰ কাৰণে আমি এনেধৰণে ভাগ ভাগ হ'লোঁ। আমি তথাপিও আমি জাতীয় উৎসৱ বিহুৰ দিনা আমি ৭ ভনীৰ শোভাযাত্ৰা কৰোঁ। আমি প্ৰতীকী হিচাপে মেঘালয়, নাগালেণ্ড, অৰুণাচল, মিজোৰাম, মণিপুৰ, এই 7 ভনীক লৈ আমি বৰ্ণাঢ্য শোভাযাত্ৰা কৰোঁ, কিন্তু প্ৰকৃততে আচলতে আমি 7 ভনীক কিমান সন্মান দিছোঁ, এইবোৰ কথাও আমাৰ এই বিহুত আচলতে আমি নিজে আচলতে বিশ্লেষণ কৰিব লাগিব। তেহে আচলতে আমি ভাবিম আমি কেনেকৈ আচলতে একত্ৰিত থাকিব পাৰিম। যিটো আমি বৰ অসমৰ কথা কওঁ, আমাৰ চুকাফাই যি বৰ অসম গৈছিল, গতিকে সেই তেনেকুৱা ধৰণৰ আমি চিন্তা চৰ্চা কৰিবলৈ হ'লে আমি ৰাজনৈতিকভাৱে আমাৰ এটা উদাৰতা লাগিব। কাৰণ এইকাৰণে উদাৰতা লাগিব, কিছু দেখা যায় আজি আমাৰ বড়ো ভাইসকলকো যদি চোৱা যায়, সেই সময়ত আমি এইটো ৭৩ চনৰ কথা, অসমীয়া স্বৰলিপিকেইটা বিচাৰিছিলে, কিন্তু সেই সময়ত এটা অদূৰদৰ্শিতাৰ বাবে অসমীয়া স্বৰলিপি দিয়া নাছিল। এইবোৰ আমি ইতিহাসত পোৱা কথা। মই ইতিহাস সেইকাৰণেই ক'বলৈ গৈছোঁ, কিছুমান কথা আমি সৰু থকাত হোৱা, কিন্তু পিছত এইবোৰ লিপিবদ্ধ হৈ আছে।
গতিকে এই কথাবোৰ আচলতে আমাৰ চৰকাৰখনে পৰ্যালোচনা কৰিব লাগে তেহে মই ভাবোঁ এই জনগোষ্ঠীসকলক কিন্তু আমি যদি জনগোষ্ঠীৰ সমমৰ্যাদাৰ কথা কওঁ আজি জনগোষ্ঠীৰ বিভিন্ন আন্দোলন চলি আছে গতিকে এই আন্দোলনবোৰ আমি কেনেধৰণে আচলতে মীমাংসা কৰিব পাৰোঁ আৰু তেওঁলোকৰ যি দাবী সেই দাবীসমূহ আচলতে সন্মানজনকভাৱে আমি কেনেধৰণে কাৰণ এটা জনজাতিকৰণ সমস্যাটো আজি চৰকাৰ গঠন হোৱাৰ পৰা এনেধৰণে চলি আছিল কিন্তু আজিলৈকে হোৱা নাই মই এই বছৰেকৰ বিহুৰ দিনটোত মই এনেবোৰ কথা এইকাৰণে উত্থাপন কৰিছিলোঁ কাৰণ বিহুৱে আমাক একতা আনে আমাৰ এখন উমৈহতীয়া মঞ্চ এখন সাৰ্বজনীন বুলি ক'ব পাৰি কোনো ইয়াত ভেদাভেদ নাই আমি সকলো একেকাৰ হওঁ আজি মানে উজনিৰ পৰা নামনিলৈকে আছিলে পাৰ ভঙা এটা উৎসৱ গতিকে এই উৎসৱৰ দিনটোত আমি কেনেধৰণে জনগোষ্ঠীসকলক লৈ আমাৰ ভূমিপুত্ৰসকলক লৈ আমি একত্ৰিত হৈ আমি বৰ অসম গঢ়িব পাৰোঁ তাক চিন্তা চৰ্চা কৰিবলৈ হ'লে এটা ৰাজনীতিৰ এটা ভাল সদিচ্ছা লাগিব তেহে পাৰিব যেনেকৈ আজি তেখেতসকলে বগীবিল দলং সাধনী দলং নামাকৰণ কৰিছে হয় আজি যেনেকৈ আজি চোৱা যায় যদি শৰাইঘাট দলং হ'ল কলীয়া ভোমোৰা দলং হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত একে সময়তে কোচক জনগোষ্ঠীৰ বাবে নৰনাৰায়ণ সেতু হ'ল গতিকে মই ভাবোঁ বগীবিল দলংখনো যিহেতু তেওঁলোকে এইটো দাবী কৰি আহিছে ঠিক কিছুদিনৰ আগত আমি আলি আই লৃগাঙত যাওঁতে আমি কৈছিলোঁ যে আজি ভূমিপুত্ৰ মিচিং জনগোষ্ঠীসকল গতিকে যিহেতু মাজুলীৰ যিখন দলঙৰ কথা ওলাই আছে গতিকে মাজুলীৰ দলংখনো মিচিংসকলৰ কোনোবা পুৰুধা ব্যক্তি বা স্বাধীনতা সেনানী কমলা মিৰি এনেধৰণৰ নামাকৰণ কৰিব পাৰে তেহে আচলতে তেওঁলোকক সন্মান দিয়া হ'ব কিন্তু আমি যদি মুখেৰে কৈ থাকোঁ আজি সমমৰ্যাদাৰ কথা কৈ থাকোঁ সভাই সমিতিয়ে কিন্তু তেওঁলোকক আচলতে আমি আন্তৰিকতাৰে কিমানখিনি লৈছোঁ গতিকে সেই আমি আন্তৰিকতাৰে তেওঁলোকক ল'লেহে মই ভাবোঁ তেওঁলোকক এক সন্মান দিয়া হ'ব গতিকে মই এই বছৰেকৰ বিহুৰ দিনা যিহেতু আজি চুতীয়া ছাত্ৰ সন্থাৰ সকলে সদস্যসকলে তেওঁলোকে অনিৰ্দিষ্ট অনশনত বহি আছে মই ভাবোঁ তেওঁলোকৰ আৱেগ অনুভূতিক চৰকাৰে গুৰুত্ব দিয়ক কাৰণ আজি বছৰেকৰ বিহুৰ দিনাখনো তেওঁলোকে এই বন্ধৰ কাৰণে আন্দোলন কৰিব লগা হৈছে কিয়নো আগতে খোৱা বন্ধ দেই সতী সাধনী অথচ চৰকাৰে এইবাৰ ধেমাজিত সতী সাধনী দিৱস পাতিছে গতিকে যদি সতী সাধনী দিৱস পতাৰ পিছত আৰু এনে কিছুমান লাগে আজি সঁচা কথা অসমৰ পৰা আহি একাংশলৈকে ইয়াত ব্যৱসায় কৰিবলৈ আহিল আজি তেওঁলোকৰ লগত তেওঁলোকে আচলতে অসমৰ হাৱা পানীৰ লগত মিলি যাব লাগে কিন্তু তেওঁলোকৰ কিছুমান মাংগলিক অনুষ্ঠান হয় তাততো চৰকাৰে বন্ধ দিয়ে চৰকাৰী বন্ধ ঘোষণা কৰি দিয়ে কিন্তু এইটো কেনেকুৱা কথা তাৰমানে কিন্তু যদি আমি আমাৰ জনগোষ্ঠীসকলক সমমৰ্যাদা দি তেওঁলোকৰ আৱেগ অনুভূতিক আমি সন্মান নজনাওঁ আমি জানো মুখেৰে কৈ থাকিলে হ'ব সমমৰ্যাদাৰ কথা মই এইটো এইকাৰণেই চৰকাৰ কৰাৰ যিখিনি পূৰ্বৰ হৈ গ'ল সেই ভুল আচলতে পুনৰাবৃত্তি হ'ব নালাগে মই কেন্দ্ৰৰ মানে বাৰে বাৰে ডিভাইড এণ্ড ৰুলৰ কথা কৈ থকা যায় কিন্তু এই ডিভাইড এণ্ড ৰুলৰ আমাৰ যে ৰাজনীতিৰ অদূৰদৰ্শিতা সেইটো ইতিমধ্যে আমি গম পাইছোঁ আমাৰ ইতিহাসত আচলতে এইবোৰ লিপিবদ্ধ হৈছে গতিকে মই ভাবোঁ বৰ্তমান চৰকাৰখনেও এই চুতীয়া ছাত্ৰ সন্থাই কওঁ বা আজি বড়ো ছাত্ৰ সন্থাই কওঁ বা আমাৰ যিখিনি ভূমিপুত্ৰ বিভিন্ন জনগোষ্ঠীৰ এই তেওঁলোকৰ যি দাবীসমূহ সেই দাবীসমূহক আচলতে সন্মান জনাই এটা সুমীমাংসাৰে মই ভাবোঁ এক চৰকাৰে পদক্ষেপ লোৱাটো ভাল তেহে আচলতে অসমখন মই ভাবোঁ শান্তি হ'ব কাৰণ আমাৰ কৰণীয় বহুত আছে কাৰণ আমি যদিও আজি ৰং ৰহেছে বিহু পাতিছোঁ কিন্তু দুখ লাগে যেতিয়া আমাৰ পথাৰসমূহ অনা অসমীয়াৰ কবলত গুচি আহিছে তাৰমানে আজি উদ্যোগৰ নামতে হওক যিয়েই নহওক আজি কোনো কাৰণতে আমাৰ কৃষিভূমিবোৰ যেতিয়া উদ্যোগৰ নাম লৈ বা কোনোবাই ফ্লেট বনাই সেই ভূমি দখল কৰিছে তেতিয়া আমাৰ হেৰি লাগে যে আমাৰ কৃষি বিহুটোৱে আচলতে আমাৰ কৃষিৰ ওপৰত নিৰ্ভৰশীল গতিকে আমাৰ যদি এই চহা জীৱনৰ এই খেতিয়কৰ মাটিসমূহ নাথাকে ভূমিসমূহ নাথাকে তেতিয়াহ'লে আজি নৱপ্ৰজন্মই আমি বাৰে বাৰে ভাষণত কৈ থাকোঁ যে অসমীয়া জাতি নাথাকিব বা বিহু নাথাকিব আমাৰ বিহু কোনফালে গৈ আছে কিন্তু বিহুক আচলতে কোনে নিয়ন্ত্ৰণ কৰিছে আজি সেইবোৰ কথাও আচলতে বিশ্লেষণ কৰিব লাগিব কাৰণ যিটো আজি বিহুৰ কেইদিনত আমি দেখোঁ দোকান বজাৰত বাহিৰাৰ গামোচালৈ যিটোত প্ৰশাসন তৎপৰ হয় বা ৰাজ্য চৰকাৰখনে
চৰকাৰীভাৱে যে আমি এনেধৰণে আমি গামোচা উৎপাদন কৰোঁ তেনেকুৱা কিবা পদক্ষেপ লৈছে নেকি বা কিবা তেনেকুৱা ধৰণৰ মিল খুলিছে নেকি মই এইটো কোৱা নাই যে আমাৰ বহু শিপিনীয়ে এইবাৰ যথেষ্টখিনি গামোচা বনাইছে আমি নিজেই বিভিন্ন অঞ্চলত গৈ যেতিয়া দেখিছোঁ শিপিনীসকলৰ আমি কেইবাটাও আত্মসহায়ক গোটত গৈ যে তেওঁলোকৰ এই বিপণী উদ্বোধন সভাত আমি নিজেই উপস্থিত আছোঁ তেওঁলোকে অশেষ কষ্টৰে বনাইছে গামোচা বনাইছে বিভিন্ন জনগোষ্ঠীৰ সাজপাৰ বনাইছে গতিকে এইটো এটা অসমৰ কাৰণে ভাল লক্ষণ একে সময়তে চৰকাৰে পদক্ষেপ ল'ব লাগিব যে অসমবাসীক লাগিব পৰাকৈ চাহিদা অনুযায়ী যে আমাৰ চৰকাৰীভাৱে কিবা তৈয়াৰ কৰিব পাৰি নেকি গতিকে এইবোৰ আচলতে চৰকাৰে চিন্তা চৰ্চা কৰিব লাগিব কিন্তু আজি আমাক দেখুৱাই পেলাই এটা আমি নিৰ্দেশ দি যে আমি বাহিৰা গামোচা আমদানি কৰিবলৈ নকওঁ মই সৰু কথা কওঁ গোলাঘাট জিলাৰ যিখিনি মুগা চুমনি এই চুমনিবোৰ সংৰক্ষণত বা এই মুগা পালন কৰাত বা এৰী উৎপাদন কৰা এই লোকসকলক চৰকাৰে কিমানখিনি মই এইটো কোৱা নাই কিছু কাগজে পত্ৰ হৈছে কিন্তু প্ৰেক্টিকেল ফিল্ডত যদি আমাৰ সঁচাকৈ আহি পেলাই ইয়াত চাইহি ৰেশম মন্ত্ৰীয়ে তেতিয়া নিশ্চয় দেখিব কিমান অঞ্চল আজি বেদখল হৈছে গতিকে এই বেদখল